নমস্কাৰ। আপোনালোক সকলোকে খগেন শইকীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি নৈতিকতাৰ বিষয়ে কিছু আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে হয়তো ভাবিছে সকলোৱে জনা বিষয় এটা কি আলোচনা কৰিম। ঘৰৰ দা কটাৰী এখন ঘঁহাই থাকিলে যেনেকৈ বেছিধাৰ হয়, ঠিক সেইদৰে নৈতিকতা বেছিধাৰ কৰিবলৈ ইয়াক আলোচনা কৰাৰ প্ৰয়োজন। আমি প্ৰায়ে শুনি থাকোঁ যে সমাজত নৈতিকতাৰ স্খলন ঘটিছে। নৈতিকতাই যদি নাথাকে তেতিয়া মানৱতাৰ কি হ'ব? আপোনালোকেই বাৰু ভাবকচোন। শ্ৰৱণ কুমাৰে পিতৃ মাতৃক কি কৰিছিল আমি প্ৰায়ে জানো। আজি সেই শ্ৰৱণ কুমাৰ কেইজন সমাজত আছে? একলব্যই গুৰুৰ বাক্য মানি নিজৰ আঙুলি কাটি দান দিছিল, কিন্তু এতিয়া গুৰু শিষ্যৰ সম্বন্ধ কি এবাৰ ভাবি চাওকচোন। ৰজা হৰিশ্চন্দ্ৰই প্ৰতিশ্ৰুতি পালন কৰিবলৈ চাণ্ডাল হৈছিল, কিন্তু এতিয়া প্ৰতিশ্ৰুতিটো বাদেই ঠগ প্ৰবঞ্চকে সমাজখন আগুৰি ধৰিছে। পতি পত্নীৰ পবিত্ৰ সম্বন্ধত কোন সময়ত ফাট মেলে তাৰ কোনো ঠিকনা নাই। এইবিলাক নৈতিক স্খলন নহয় আৰু কি? কিতাপৰ জ্ঞানেৰে জ্ঞানপ্ৰাপ্ত হোৱাজন হয়তো নৈতিকভাৱে দৰিদ্ৰও হ'ব পাৰে। নৈতিকতা কোনো কিতাপত লিপিবদ্ধ জ্ঞান নহয়। ঘৰখনৰ পৰাই ইয়াৰ আৰম্ভ হয়। গতিকে আহকচোন অলপ হ'লেও নৈতিকতাৰ কথা আমি সকলোৱে চিন্তা কৰোঁ। আহক।